অসম কন্যা লাভলীনাই অলিম্পিক জিনিলে ৰজাঘৰৰ উঠপ থপ লাভলীনাৰ অতীতক লৈ চিন্তিত নোহোৱা দল সংগঠনৰো গা 7খন-8খন পিছে অসমত খেল খেলাৰ পৰিৱেশ আছেনে গ্ৰামাঞ্চলৰ বহু প্ৰতিভাৱান যুৱক যুৱতীৰ বাবে খেল বিভাগ নামৰ বিভাগটোৱে কি কৰিছে নে সম্বৰ্ধনা বেনাৰ হাৰদং আৰতেই ব্যস্ত এইখন টিয়কৰ ললিত চন্দ্ৰ ৰাজখোৱা মিনি ষ্টেডিয়াম 26 বিঘা ভূমি আবৰা ষ্টেডিয়ামখন 50% ভূমি বেদখলকাৰীৰ কবলত চৰকাৰে আবণ্টন দিয়া 12 কোটি টকাৰ প্ৰকল্প স্থবিৰ বিধায়কা তথা ছাত্ৰ নেতা প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ পত্নী ৰেণুপ্ৰভা ৰাজখোৱাৰ দায়িত্বক লৈও সুখী নহয় স্থানীয় ৰাইজ 1998 চনতেই টিয়ক ৰাজহ চক্ৰ বিষয়াই যোৰহাট ক্ৰীড়া সন্থাক আবণ্টন দিছিল 26 বিঘা ভূমি ষ্টেডিয়ামৰ ভূমিত গঢ়ি উঠিল চাহ বাগিচা উঠি নগল বেদখলকাৰী স্থানীয় ৰাইজৰ আশা ৰাজ্যত চলি থকা উচ্ছেদে ঢুকি পাওক টিয়কৰ মিনি ষ্টেডিয়াম স্থানীয় প্ৰতিভাৱান যুৱক যুৱতীৰ সপোনৰ ষ্টেডিয়ামখন উজ্জ্বলি উঠাৰ আশাৰে বাট চাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ যিসকল ৰাজনৈতিক ব্যক্তি সেই ৰাজনৈতিক নেতা পালি নেতাবোৰৰ সদিচ্ছাৰ অভাৱৰ বাবে 1998 চনতে স্থাপন হোৱা ললিত ৰাজখোৱাৰ যি মিনি ষ্টেডিয়াম আজি বেদখলৰ কবলত পৰিছে মুঠ 25 বিঘা মাটিৰ 13 বিঘা মাটি বেদখল হৈছে বিভিন্ন ধৰণে চাহ বাগিচা খুলিছে কেৱল মাত্ৰ 12 বিঘা মাটি মুকলি হৈ আছে আৰু 12 ইতিমধ্যে যি কোটি টকীয়া প্ৰকল্প 12 কোটি টকীয়া প্ৰকল্পৰ বাবে ইতিমধ্যে নিৰ্বাচন কৰা হৈছিল এই ষ্টেডিয়ামখন আৰু 12 কোটি টকাৰ প্ৰকল্প নিৰ্মাণৰ সময়ত যি ধৰণৰ প্ৰয়োজনীয় তথ্য পাতি আছিল ক্ৰীড়া ইতিমধ্যে ক্ৰীড়া বিষয়ৰ কাৰ্যালয়ত জমা দিছে স্থানীয় বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাই যি ধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেওঁৰ পৃষ্ঠপোষকতাত আচলতে সমগ্ৰ বিদেশত উচ্ছেদ হ'ব লাগিছিল এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই টিয়কবাসীৰ বাবে তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো নাথাকিব প্ৰয়াত সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাদেৱৰ নামত থকা যিখন মিনি ষ্টেডিয়াম এই মিনি ষ্টেডিয়ামখন কিন্তু বৰ্তমানো বেদখলকাৰীৰ পৰা মুক্ত কৰিব পৰা নাই এই মিনি ষ্টেডিয়ামখন যি চৰকাৰে কৈছিলে যে এখন মিনি ষ্টেডিয়াম নহয় পূৰ্ণাংগ ষ্টেডিয়াম হিচাপে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠা কৰা এটা কিন্তু প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই প্ৰতিশ্ৰুতি কিন্তু পালন কৰিবৰ সময় এতিয়া মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাইছো অতি সোনকালে তেখেতে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে এই প্ৰতিশ্ৰুতি কাৰ্যক্ষেত্ৰত পৰিণত কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আমি স্থানীয় যুৱক হিচাপে দাবী জনাইছো নিউজ ডেস্ক ৰিপৰ্ট হেডলাইন ব্ৰিফ